কবিতাৰ শিৰোনাম মাটিৰ গোন্ধ। কবি ত্ৰিদীপ কলিতা। বোকাত নামি মাগুৰ শিঙি ধৰি সিহঁতে তোমাৰ চোতালত মেলি দিছিল। তুমি আধ্যমন্ত মানুহ, আটাইখিনি থোক দৰতে কিনি ভাবিছিলা লাভ হল। তোমাৰ জেওৰাৰ বাবে সিহঁতে গোজ আৰু কামিবোৰ চাচিছিল। তুমি সম্পত্তি থকা মানুহ, ভাবিছিলা আৰাম হল। লাহে লাহে তুমি কাহানিও নেদেখা তোমাৰ ভাগৰ নৈ পৰিয়া মাটিত সিহঁতে তজবজীয়াকৈ কবি আৰু পালেঙৰ খেতি কৰিছিল। তুমি ভাবিছিলা ঠিকেই আছে। তেনেকৈয়ে এদিন মাতিছিল সিহঁতে ৰিক্সাখনলৈ। কওক যাব, আহক দাদা, মই লৈ যাম আপোনাক। এদিন কঢ়িয়াই দিছিল সিহঁতে তোমাৰ ধানৰ ডাঙৰি। তুমি পঢ়ি আছিলা কবিগুৰুৰ কবিতা, শুনি আছিলা শাস্ত্ৰীয় সংগীত, সময় পাইছিলা আখৰা কৰিবলৈ বাৰেচহৰীয়া ভাওনাৰ বাবে। তোমাৰ চহৰৰ বৰ বৰ বিষয়াৰ পত্নীসকলে কিটি পাৰ্টি কৰি থাকোতে সিহঁতৰ ঘৈণীহঁতে ৰুই থলে অগৰু। তোমাৰ ল'ৰাই গাড়ী চলাবলৈ শিকোতে সিহঁতৰ ল'ৰাই শিকিলে ইঞ্জিনৰ কাম। তুমি IPL চাবলৈ টিভি কিনি কিস্তি দি থাকোতে সিহঁতে খুলিলে ইলেক্ট্ৰনিক সামগ্ৰীৰ মেৰামতিৰ দোকান। দোকানৰ মালিকে বাছ কিনিলে, বাছৰ মালিকে কিনিলে হোটেল। এদিন ল'ৰাই অংক টান পাওঁতে সিহঁতৰ এজনেই হ'ল টিউচনৰ ছাৰ। তুমি মাথোন বজাই থাকিলা গীটাৰ। তুমি পানী উঠা মাটিখিনি বেচি দিলা, সিহঁতে আঁকোৱালি ললে পথাৰ। তোমাৰ আকাশত জোনবাই তৰা, ভোগালীৰ উৰুকাত তুমি বাকি ললা 60 ml সুৰা। ডাক্তৰ হ'ব পৰাকৈ পঢ়ি থাকিল ওৰে ৰাতি সিহঁতৰ ল'ৰা। তুমি এতিয়া খামুচি ধৰিব বিচাৰিছা তোমাৰ অত দিনৰ এলাগী মাটি। তোমাৰ মাটিত সিহঁতৰহে খেতি। মাটিয়ে কলে ধানবোৰ তোমাৰ নহয়, কাৰণ ঘামবোৰ তোমাৰ নহয়, কাৰণ হালখন তোমাৰ নহয়, কাৰণ কঠীয়াবোৰ তোমাৰ নহয়। তুমি এতিয়া পাৰিবানে ফালি পেলাবলৈ শতিকা জোৰা পৃষ্ঠা এটি? খুব কঠিন এইখন খেলা। মাটিবোৰ এৰিব নোৱাৰি। কেনেকৈ এৰিবা মাটিৰ গোন্ধ মাতৃভূমিৰ?